নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 4ৰ অসমীয়াৰ লেচন 5ৰ কুৱেশ্যন আনি সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। আজিৰ ক্লাছটোৰ মূল বিষয়টো হৈছে পানী, অৰ্থাৎ পানী লেচনৰ কুৱেশ্যন আনি লৈছোঁ। সকলোৱে ভালদৰে শুনি যাব। উত্তৰ দিয়া: নৈ, বিল, জান, জুৰি, নলী, নাদ আদিৰ উপৰি পানী আৰু ক'ত ক'ত থাকে? উত্তৰ: নৈ, বিল, জান, জুৰি, নলী, নাদ আদিৰ উপৰি পানী বায়ুৰ লগত জীৱৰ দেহত আৰু মাটিৰ তলত থাকে। অৰ্থাৎ নৈ, বিল, জান, জুৰি এইবিলাকতো থাকে পানী, ইয়াৰ উপৰিও বায়ুতো পানী থাকে আৰু জীৱৰ দেহতো আৰু মাটিৰ তলতো পানী থাকে। উত্তৰ দিয়া: ক, আমি পানী ক'ত ক'ত পাওঁ? উত্তৰ: আমি পানী নৈ, বিল, জান, জুৰি, নলী, নাদ, কুঁৱা, পুখুৰী আদিৰ পৰা পাওঁ। খ নম্বৰ, পানীৰ বিভিন্ন ৰূপসমূহ লিখা। উত্তৰ: জুলীয়া, গোটা আৰু গেছীয়। অৰ্থাৎ জুলীয়া মানে আমাৰ যিটো নৰ্মেল পানী থাকে সেইটো জুলীয়া হৈ থাকে, গোটা হৈছে বৰফ আকৃতিত থাকে আৰু গেছীয় হৈছে আমাৰ বায়ুমণ্ডলত যিটো কুঁৱলী আদিলত থাকে সেইটো যে গেছীয়ভাৱে থাকে। গ নম্বৰ, পানী উতলিলে কেনে শব্দ হয়? উত্তৰ: বক বক শব্দ হয়। খ নম্বৰ, পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়? উত্তৰ: কুলু কুলুকৈ শব্দ হয়। মই য'তেই থাকোঁ তাৰেই আকাৰ লওঁ। পাঠটোত পানীয়ে কি কি আকাৰ লোৱা কথা কৈছে? অৰ্থাৎ পানীয়ে কি কি আকাৰ লয় বুলি পাঠটোত উল্লেখ কৰিছে। উত্তৰ: পাঠটোত পানীয়ে প্ৰকাণ্ড আৰু ক্ষুদ্ৰ পাত্ৰৰ আকাৰ লয় বুলি কৈছে। কেতিয়াবা আকৌ ক্ষুদ্ৰ ছিদ্ৰৰ সুৰুঙা আকৃতি লয়। জাৰত গোট মাৰে, তাপ পালে ভাপ হয়। অৰ্থাৎ পানী প্ৰকাণ্ড আৰু ক্ষুদ্ৰ পাত্ৰত আকাৰ লয়, য'ত থোৱা যায় পানী তাৰে আকাৰ লয়। কেতিয়াবা আকৌ ক্ষুদ্ৰ ছিদ্ৰৰ সুৰুঙাৰ আকৃতি লয়, কিছুমান ক্ষুদ্ৰ ছিদ্ৰৰ মাজেৰে অৰ্থাৎ ফুটাৰ মাজেৰে পানী পাৰ হৈ যায়। জাৰত গোট মাৰে, তাপ পালে ভাপ হয়। তলৰ শব্দবোৰৰ অৰ্থ দলত আলোচনা কৰা। শব্দ অৰ্থ: আকাৰ মানে গড়, সূক্ষ্ম মানে অতি সৰু, ছিদ্ৰ মানে বিন্দা, অবিৰাম মানে নেৰা নেপেৰা, সুৰুঙা মানে জলঙা, ধৰা মানে পৃথিৱী। এইখিনি এবাৰ স্কিপ কৰি দিছোঁ, চাই ল'ব আৰু এবাৰ কৰিছোঁ। আকাৰ মানে গড়, সূক্ষ্ম মানে অতি সৰু, ছিদ্ৰ মানে বিন্দা, অবিৰাম মানে নেৰা নেপেৰা, সুৰুঙা মানে জলঙা, ধৰা মানে পৃথিৱী। উত্তৰ দিয়া: ক, পানী ভাপ হৈ কলৈ যায়? উত্তৰ: পানী ভাপ হৈ আকাশলৈ যায়। খ নম্বৰ, পানী বৰষুণ হৈ কলৈ নামি আহে? উত্তৰ: পানী বৰষুণ হৈ ধৰালৈ নামি আহে, অৰ্থাৎ পৃথিৱীলৈ নামি আহে। যুক্তাক্ষৰ গঠন কৰা। অক্ষ যোগ ম, মক্ষ্ম, সূক্ষ্ম যক্ষ্মা, উঙ যোগ গ, উংগংগ, গংগা তৰংগ। এইটো মৈগংগ হয়, তৰংগ। বাক্য ৰচনা কৰা। অবিৰাম: এইকেইদিন আমাৰ গাঁৱত অবিৰাম বৰষুণ হৈ আছে। অবিৰাম মানে নেৰা নেপেৰা, অৰ্থাৎ এৰাই নাই। জান জুৰি: বৰষুণ হ'লে জান জুৰিসমূহ পানীৰে ভৰি উঠে। কুলু কুলু: পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু কুলু শব্দ হয়। সুৰুঙা: বৰষুণৰ বাবে ৰামহঁতৰ ঘৰত সুৰুঙা দি পানী সোমাই আহিল। ছিদ্ৰ: খৰাহিটোত থকা ছিদ্ৰবোৰেৰে পানী নিগৰি গৈছে। কাষৰ দুলিৰ পৰা শব্দ আনি মিলাই লিখা। ক, দুৱাৰ, খিৰিকী বতাহত বন্ধ হ'লে মেৰ মেৰ। খ নম্বৰ, বতাহত বাঁহে বাঁহে ঘহঁনি খালে কেৰ কেৰ। গ, বেল বাজিলে টং টং। উঙ, পানী উতলিলে বক বক। উঙ, জেঠীয়ে মাতিলে টিক টিক। ভাপ হৈ আকাশলৈ উৰোঁ, বৰষুণ হৈ পুনৰ ধৰালৈ ঘূৰোঁ। উত্তৰ: পানী নৈ, বিল, জান জুৰি আদি সকলোতে পোৱা যায়। সূৰ্যৰ তাপত পানী ভাপ হৈ আকাশলৈ উৰি যায়। ভাপখিনি আকাশত গৈ মেঘৰ সৃষ্টি হয় আৰু তাৰ পিছত বৰষুণ আকাৰে পুনৰ ধৰালৈ ঘূৰি আহে।
কেতিয়াবা যদি পানী নোহোৱা হয় নাইবা পৃথিৱীখন পানীৰে বুৰাই থয় তেতিয়া কি কি সমস্যা হ'ব পাৰে তলত দিয়া তালিকা নথিভুক্ত কৰা। যদি পানী নোহোৱা হয় 1 নম্বৰ খাবলৈ পানী নোহোৱা হ'ব, 2 নম্বৰ গছ-গছনি শুকাই যাব, 3 নম্বৰ পানীত থকা জীৱবোৰ পানীৰ অভাৱত মৰি যাব, পৃথিৱীখন ধূলিৰে আৱৰি ধৰিব, 5 নম্বৰ মৰুভূমিৰ সৃষ্টি হ'ব। যদি পৃথিৱীখন পানীৰে বুৰাই থয় 1 নম্বৰ গছ-গছনিবোৰ মৰি যাব, 2 নম্বৰ খাদ্যৰ অভাৱ হ'ব, 3 নম্বৰ খেতি-বাতি নষ্ট হ'ব, 4 নম্বৰ জীৱ-জন্তুবোৰ মৃত্যুমুখত পৰিব, 5 নম্বৰ জলচৰ প্ৰাণীবোৰ সকলোতে বিচৰণ কৰিব পাৰিব। আজি এইটো লেচন ক্লিয়াৰ হ'ল। নেক্সট ইয়াৰ পিছত বাকী লেচনৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি ইমানতে ব্যক্ত কৰিছোঁ। নমস্কাৰ।